बे समाव बड'लेण्ड बुब्लिया नोंथांमोननो बिग ब्रेकिं निउस लानानै फैदों। बिटिसि सेक्रेटारिनि मावख'नि लांगोनाखौ दिनै बन्द' खालामदों। नोंगौ नोंथांमोना थिगखौनो खोनादों। बिटिसि सेक्रेटारिनि मावख'नि लांगोनाखौ दिनै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ दिनै बन्द' खालामनानै होदों। खौरांगिरिनि सोंनायाव मावन गोनां प्रमद बर' बिथाङा फोरमायनाय बायदिब्ला थि रोखोमाव बे जायगायाव खामानि मावग्रा थामहिनबा इमप्लयि बिथांमोना थि रोखोमाव फैयैनि थाखाय बे बिथांखिखौ लादों होननानै बिथाङा फोरमायदों। गावनि गोसो बायदि बिथांमोना मावख'आव फैयो आरो गावनि गोसो बायदि अफिस खालामो होननानै बिथांमोना फोरमायदों। जायनि थाखायनो बिटिआरनि गाहाय मावफुं सोद्रोमा बे बिथांखिखौ लादों होननानै बिथाङा फोरमायदों। बे समाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो मावफुं सोद्रोमा अरुप कुमार दे आरो लोगोसेनो बे बिटिसि सेक्रेटारि मावख'आव खामानि मावग्रा बिथांमोना मा फोरमायदों बे समाव बड'लेण्ड बुब्लिनि हेफाजाबजों नोंथांमोननो फोरमायनि। আপোনালোকে দেখা পালে যে 10টা বজাত আমি যেতিয়া দরজাটো বন্ধ কৰি দিলেও বহুতখিনি বিষয়া এতিয়াও বাহিৰত আছে। ইয়াৰ প্ৰমাণটো হৈ গ'ল যে তেখেতসকলে ইচ্ছামতে ডিউটিত নাহে, ইচ্ছা কৰিয়ে ডিউটিত নাহে আৰু এটা গভৰ্ণমেণ্ট অফিচ এনেকৈ কেনেকৈ চলিব। আৰু ইমান বছৰৰ পৰা তেখেতসকলে নিজৰ ইচ্ছামতে কামবিলাক কৰি আহিছে। কেতিয়াবা 10টাত আহে, 11টাত আহে, কেতিয়াবা মানে 12টা 1টাত গুচি যায়। চ' তেনেকুৱাটো গভৰ্ণমেণ্ট অফিচ এটা নচলিব। তো সেইকাৰণে আজি আৰম্ভ কৰিছোঁ যে যিসকলে আজি তেখেতসকলে ইয়াত লেটলি আহিছে তেখেতসকলৰ একশ্যন লোৱা হ'ব। আৰু 5 বজালৈকে যোনে নাথাকে 10টা বজাৰ আগত আহিব লাগিব, 5টা বজালৈকে ডিউটি কৰিবই লাগিব। যদি কাৰোবাৰ বেমাৰ হৈছে, কিবা হৈছে, এইটো তেখেতসকলে এপ্লিকেশ্যন দিয়ক, আমি তেখেতসকলক ছুটি দিম। কিন্তু ইচ্ছামতে তেখেতে এইটো কৰিব, সেইটো কোনোদিন সহ্য কৰা নহ'ব। তো সেইকাৰণে মই আহ্বান কৰিছোঁ আমাৰ কৰ্মচাৰীসকলক, নট অনলি ছেক্ৰেটাৰিয়েট, এণ্টাৰ বিটিআৰৰ যিখিনি অফিচ আছে প্ৰত্যেকটো অফিচৰ মানে কৰ্মচাৰীসকলক মই অনুৰোধ কৰিছোঁ যে তেখেতসকলে 10টা বজাত আহক, ডিউটিখিনি কৰক আৰু 5টা বজাত গুচি যাওক। কেতিয়াবা বেমাৰ হৈছে, কিবা হৈছে, ছুটি লওক, কিন্তু গভৰ্ণমেণ্ট স্কুল অফিচটো ঠিকমতে চলিব লাগে। কাৰণ 32 লাখ মানুহৰ উন্নয়নৰ কথা আছে। বিভিন্ন কাম কাজবিলাক আজি সময়মতে হোৱা নাই। ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন আঁচনি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি আছে, আমি সময়মতে ৰূপায়ণ কৰিব পৰা নাই। আমাৰ আঁচনিবিলাকে আমি সময়মতে ৰূপায়ণ কৰিব পৰা নাই। ইয়াৰ মূল কাৰণটো হৈছে ইয়াতে চবে ঠিকমতে কাম কৰা নাই। তো সেইকাৰণে আজি আমাৰ কোনো অধিকাৰ নাই কি তেনেকুৱা ইচ্ছামতে মানে আহিম যাম কিবা কিবি কৰিম। কি আমাৰ দায়িত্বটো আমি চবে পালন কৰিব লাগিব। আৰু সেইকাৰণে আজি আৰম্ভ হৈছে। ইয়াৰ পিছত ষ্ট্ৰিক্টলি একশ্যন লোৱা হ'ব আৰু 3 দিন যোনে তেনেকুৱা ডাইৰেক্ট অফিচত নাহে তাক ছাছপেণ্ড কৰা হ'ব। না এইটোতো আগতেই হ'ব লাগিছিল। তাৰমানে আমি লক্ষ্য কৰিছোঁ আমাৰ বিটিচি ছেক্ৰেটাৰিয়েটৰ যিমান এমপ্লয়ি আছে তেখেতসকল ইমান অৱহেলিত যে গোটেই বিটিআৰৰ যিমানকেইটা ডিপাৰ্টমেণ্ট আছে আৰু আমাৰ ডেভেলপমেণ্ট ৱৰ্ক আছে চব কিন্তু নিৰ্ভৰ কৰে ছেক্ৰেটাৰিয়েটৰ ওপৰত। আজিৰ দিনত আমাৰ বহুত এমপ্লয়ি আছে বিটিচি ছেক্ৰেটাৰিয়েটত, কিন্তু আমি যেতিয়া অলপ চকু মেলি চাওঁ তেতিয়া চাওঁ যে আউট অফ 100 30% এমপ্লয়ি নাই। বাহিৰত কোনো অহা নাই, কোনোবা তাৰ ছোৱালীক ৰাখিব গৈছে স্কুলত, বা কোনোবা লাঞ্চ কৰিব গৈছে, কিবা কৰিব গৈছে, তাতে মানে কোনো ছিষ্টেম নাই। সেইকাৰণে আমি আজি পদক্ষেপ এটা লৈছোঁ যে 10টাৰ আগত যোন এমপ্লয়ি ছেক্ৰেটাৰিয়েট নোসোমাব তেখেতসকলক এণ্ট্ৰি কৰা দিয়া নহ'ব। আৰু যদি 10টাৰ পিছত তেখেত আহিব লগা আছে বা কিবা অসুবিধা আছে তেনেহ'লে আমাৰ ছেক্ৰেটাৰী আছে, আণ্ডাৰ ছেক্ৰেটাৰী আছে, পাৰ্চনেল ডিপাৰ্টমেণ্ট আছে, আগতে এখন বা এটা লেটাৰ ইণ্টিমেশ্যন দি পেলাই ক'ব যে অহা দিনত মই 10টাৰ পিছত আহিম বা 12টাত আহিম, মোৰ অসুবিধা আছে। কিন্তু উইদাউট এনি ইনফৰমেশ্যন, উইদাউট এনি ইণ্টিমেশ্যন নিজা ইচ্ছা মতন এনেকুৱা আহিব, সেইটো আমি বিচৰা নাই। সেইকাৰণে আমি ষ্ট্ৰিক্টলি আজি চিফ ছাৰৰ নিৰ্দেশ মৰ্মে আমি এটা হেৰি কৰিছোঁ যে 10টাৰ পিছত যদি কোনোবা এমপ্লয়ি আহে তেনেহ'লে গেট বন্ধ। তো আজি এইটো বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত আমি অহা দিনত চাব যে 10টাৰ আগতে চব এমপ্লয়ি আহি গৈছে। আমি ষ্ট্ৰিক্ট নহ'লে কোনো ষ্ট্ৰিক্ট নহয়। আমি যেনেকুৱা বেয়া কামৰ এগেইনষ্টত আমি ষ্টেপ লৈছোঁ, উদ্যোগ লৈছোঁ, তো তেনেকুৱা আমাৰ এমপ্লয়িসকলৰ ওপৰতো একশ্যন ল'ব লাগিব। কাৰণ এমপ্লয়িসকল যদি চিনচিয়াৰলি কাম নকৰে তেনে ৰাইজৰ ডেভেলপমেণ্ট হ'ব কেনেকৈ। সেইকাৰণে আমাৰ ছেক্ৰেটাৰী বিটিচি ছেক্ৰেটাৰী যে কৰ্মকৰ্তাসকল এতিয়া ট্ৰেইনিং চলি আছে, এই ক্ষেত্ৰত কেনেকৈ এই টাইমটো মেইনটেইন কৰিব পাৰিব? নহয়, ট্ৰেইনিঙত সকলো ষ্টাফৰ ট্ৰেইনিঙৰ নহয়।
আমি চাইছোঁ যে যোন কেইজন এমপ্লয়ি ট্ৰেইনিঙত আছে তেখেতসকলৰ কাৰণে কনচিডাৰেশ্যন আছে, কিন্তু যোন কেইজন ট্ৰেইনিঙত নাম নাই বা ট্ৰেইনিঙত লোৱা নাই তেখেতসকলো ইয়াতে উপস্থিত নাই। আমি কেইদিনৰ পৰা লক্ষ্য কৰি আছোঁ, সেইকাৰণে আজি আমি এইটো ষ্ট্ৰিক্ট আমি এটা মানে ষ্টেপ লৈছোঁ যে 10টাৰ পিছত যদি আহে, কাৰণ এইটো নিয়ম বান্ধি দিয়া হৈছে চৰকাৰী কৰ্মচাৰীসকলক, চৰকাৰে দৰমহা দি আছে। এতিয়া যদি 10টাত নাহে, এতিয়া 12টাত আহে, 1টা বজাত আহে, তেনেহ'লে উন্নয়ন হ'ব কেনেকৈ, ডেভেলপমেণ্ট হ'ব কেনেকৈ? সেইকাৰণে আজি আপুনি কালি প্ৰমাণ পাব, চাব 10টাৰ আগত চব আহি গৈছে। আজিৰ পৰিৱেশটো চাওক আৰু অহাকালি পৰিৱেশটো চাওক, তাৰপিছত আপুনি কম্পেয়াৰ কৰি চাব যে কিমান মানুহ। আমি ষ্টেপ ল'ব লাগিব। চিফ ছাৰে লক্ষ্য কৰি আছিলে যে কি হ'ল, এনেকুৱা নহয় অফিচাৰক মাতিলে অফিচাৰ নাহে, খালি নট অনলি আমাৰ এমপ্লয়ি, আমাৰ অফিচাৰসকলো ইয়াতে আছে, কোনোবা আণ্ডাৰ ছেক্ৰেটাৰী আছে, কোনোবা ডেপুটি ছেক্ৰেটাৰী আছে, সকলোৱে আহিব লাগিব, কাম কৰিব লাগিব ৰাইজৰ হাতত, আৰু নিয়ম চিষ্টেম পাংচুৱেলিটি চৰকাৰী কাম চলাই যাব লাগিব। কি সোমাব দিয়া নাই সেইটোতো আমি নাজানো, কাৰণ আমি একো ন'টিছ দিয়া নাই, পোৱা নাই, একো পোৱা নাই। যোৱাকালি যেনিবা এটেণ্ডেঞ্চ লৈ গৈছিল, সেইটো বুজি পাইছোঁ। সেইকাৰণে আমি আজি 10টা 10ত আমি এইখিনি আহি পাইছিলোঁ। তো দেখা পাওঁ আমাৰ ষ্টাফবিলাক চব বাহিৰত আছে, গতিকে উপায় নাই, আমি ষ্টাফবিলাকৰ লগতে আছোঁ। এতিয়া গম পালোঁ আমাক মানে 10টাৰ আগতে সোমাব লাগিছিলে, কিন্তু আমিতো আগতে ন'টিছ পোৱা নাই। সেইটোৱে আৰু ট্ৰেইনিং চলি আছে, ট্ৰেইনিং চলি আছে, হয়। কিছুমানে আমি ট্ৰেইনিংটো কিছুমানে 9টাৰ পৰা 11টা হয়, আৰু তেওঁলোকে 11টা আৰু 11:30 মানত অফিচ আহি পায়। তাৰপিছত আৰু কিছুমানৰ 3টাৰ হেৰি হয়, 4টাৰ পৰা 6টালৈকে ট্ৰেইনিং দিছে। আজিকালি 6টা হ'লেতো আৰু ৰাতিয়ে হয় নহয়, সন্ধিয়ালৈকে, গতিকে তেওঁলোকে যায় 3টা বজাত ওলাই যায়। আৰু চিম সমৰবোৰে ক'লে যে যোনে 10টাৰ আগত নাহে তেখেতক ছাছপেণ্ড কৰা হ'ব, আৰু চাকৰি 3 দিন যদি এবচেণ্ট কৰে অফিচৰ পৰাই কিবা চাকৰি ছাছপেণ্ড কৰা হ'ব বুলি আপোনাৰ মন্তব্য কি আগবাঢ়িব পাৰিব? এতিয়া আমাৰ এছ'চিয়েশ্যন আছে হেৰি BTC এমপ্লয়ীবিলাকৰ, এতিয়া তেওঁলোকে যি ব্যৱস্থা লয় আমি সেইটো চাব লাগিব চালি জাৰি, আৰু ছাৰে এতিয়া কেনেকৈ ছাছপেনশ্যন কৰিব সেইটোতো তেওঁৰ কথা। গতিকে আমিতো আৰু চৰকাৰৰ আমিতো এতিয়া প্ৰমোদ বড়ো ছাৰ চিফ আহিছে, আমি যোনে চিফ নাহক কিয় আমিতো তেওঁলোকৰ যিটো অৰ্ডাৰ কৰে আমিতো সেইটো মানিব লাগিব ন, সেইটোৱে। नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बान्सबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट। बे रिजर्टआव नोंथांमोना जिप राइड, एलिफेन्ट राइड, टी टावर, रिभार रेफ्टिं, विलेज विजिट्स, फ्रिबेलि इथनिक फुड, माल्टि कुजिन बायदि बायदि सुबिदा थागोन। बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900 226214 9954 961 665 8638 360 282 9859 161 912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क कियाथि गाउन।